আজি হৈছে কাতি বিহু। তো পোনপ্ৰথমেতো সকলোকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো কেইবাদিনো ভিডিঅ' দিয়া হোৱা নাই, মোৰ ঘৰৰ গাটো একদমেই ভাল নহয়, তো সেইটো কাৰণে দিয়া হোৱা নাছিল। তো এতিয়াৰ পৰা আকৌ ভিডিঅ' কণ্টিনিউ কৰিম বাৰু। তো চলো শুৰু কৰতে हैं। এই আজি নাৰিকল বিচাৰি গোটেইখন ঘূৰি ঘূৰি বিচাৰি পোৱা নাছিল নহয়, তাৰপিছত মানুহ এঘৰৰ পৰাহে আনিছোঁ। তো নাৰিকলটো এতিয়া মই ধুনীয়াকৈ ডখৰকৈ কাটি ল'লোঁ। এই কাতি বিহুৰ দিনাখনি বাৰু এই সেউজেৰে ভৰা পথাৰখন নাচামিনে? এই ধৰক ছেপ্টেম্বৰ মাহৰ পৰা এই দুৰ্গা পূজা, এই লক্ষ্মী পূজা, এতিয়া বিহু, তাৰপিছত দেৱালী আহিবই, আকৌ দুদিনমান পিছতে ৰাস। ৰাতিপুৱা একদম কুঁৱলী ফালি চেঁচা বতাহজাকে কঢ়িয়াই অনা শেৱালিৰ সুবাস, উফ কি প্ৰশান্তি। বছৰটো শেষ হ'বলৈ আৰু বেছিকেইদিন নাই, নতুন বছৰ সোমাবই। কিন্তু বছৰৰ শেষৰ সময়খিনিতো যে আনন্দৰ মেৰপাকেৰে আমাক মেৰিয়াব বিচাৰিছে। পিছে জুবিনদাৰ অনুপস্থিতি এইটো অসমবাসীয়ে প্ৰথমটো বিহু পালন কৰিছে। কিবা খালী খালীও লাগিছে। জুবিনদাৰ নামত এগছি চাকিও জ্বলাইছোঁ। পিছে ন্যায়ৰ বাবে এইজন ব্যক্তিয়ে ইমান দিন যে যুঁজি থাকিব লাগিব ভবা নাছিলোঁ। এই যে পুলিটো যে দেখিছে, অলপ আগতহে ৰুইছোঁ গধূলি সময়ত। এতিয়া বায়ে ধূপ চাকি ধুনীয়াকৈ জ্বলাই দিছে। তো যেতিয়া সৰু আছিলোঁ ন, তেতিয়া এই কাতি বিহুৰ দিনাখন যে বেগ এটা লৈ লৈ ওলাই যাওঁ, তো কি দিন আছিলে। এতিয়াও ইমান ডাঙৰ হোৱা নাই, তথাপিও সেই ফূৰ্তিখিনি নাইকিয়া হ'ল আৰু। কিন্তু সময়ৰ সোঁতততো আগবাঢ়িব লাগিবই। হয়তো আৰু 10 বছৰৰ পিছত এই সময়খিনিও এনেকৈ অনুভৱ কৰিম। সেইবাবে যিখিনি সময় থাকে সেই সময়খিনিত ভালদৰে ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে। পিছে আমিও এয়া আহি আছোঁ কাতি বিহু খাই খাই। তো মানে এই মিঠৈটো যে দেখিছে নাই, মই খাই খুবেই ভাল পাওঁ। দিছিলে মানুহ ঘৰত এটা, মই সেইটো কাৰণে আৰু এটা খুজি পিনি লৈ আহিলোঁ। পিছে তাৰ পৰা আহি পিনি বুট মাহ কেইটামান ভাজি পিনি খাই দিলোঁ। ইপাকে খালে যে একদম ডাইৰেক্ট গেছেই হৈ যাব, তো কাইলৈ বিপদ হ'ব, সেইটো কাৰণে এনেকেই খাই দিছোঁ। তো মোৰ গাটো ভাল নহয় কাৰণে ভইচটো ইমান ভাল নহয়। তো আজিলৈ বাই বাই। ৰ'ব সকলোৱে যে লিখি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, তো 2 মিলিয়ন হ'বলৈ বেছি নাই। তো সকলোৱে লিখি থাকক, কমেণ্ট কৰি থাকক।